তো গাইজ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'ত চাব। মই যিহেতু এখন পাহাৰত যোৱা টাৰ্গেট লৈছিলোঁ, তো এতিয়া মই এইখন পাহাৰত গৈ আছোঁ। বলক এতিয়া পাহাৰখন, যিহেতু মোৰ এইখন পাহাৰত যোৱা টাৰ্গেট আছিলে। বলক। তো সেই বেয়া ৰাস্তাৰ মাজেৰে খোজকৈ আগবাঢ়ি গৈ আছোঁ বাৰু। বেয়া ৰাস্তা বেয়া, লাহে লাহেকৈ যাম। গোটেইকৈ অলপ দূৰ আছে ইয়াৰ পৰা, খুব বেছি 50-60 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। তো অলপ টাইম লাগিব, আপোনালোকে চাই থাকক। ফাইনেলি গাইজ বহুত দূৰ ভিতৰত সোমালোহি আমি। তো চাওক, আমি বহুত ভিতৰত পালোহি। হোমেন দা ইয়া তো বলক আমিও গৈ আছোঁ আৰু লাহে লাহে গৈ। ফাইনেলি লাইবাৰী পাই গ'লোঁ। আপোনালোকেতো জানে লাই মানে কি, লাই চব্জি বাৰী, মানে আগতে ইয়াতে বাৰী আছিলে, সেইকাৰণে নামটোৱে হ'ল লাইবাৰী। তো মোৰ লগত এতিয়া দিলীপ আছে। ৰাস্তাটো বাৰু সুধি চাওঁ, ৰাস্তা কেনেকুৱা লাগিছে চলাই? ৰাস্তাটো বেয়া আছে, ৰাস্তাটো বহুত বেয়া আছে, বেকাৰ। হ'লেও কিবা এটা মজা আহি আছে। হয় হয় হয়। তো গাইজ চাওক, এইখন লাইবাৰী চেণ্টাৰ, স্মল চেণ্টাৰ। তো বলক গাইজ আৰু দেখা। এতিয়া পালোহি মই খাওলা চেণ্টাৰ। আৰু খাওলা চেণ্টাৰৰ পৰা ইয়াৰ পৰা কিমান দূৰ আছে যাব? 20 কিলোমিটাৰমান আছে আৰু মানে 20 এৰাউণ্ড, মানে আৰু 20 কিলোমিটাৰ আছে। 20 কিলোমিটাৰ পিছত আমি পাই যাম। তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। বহুত মজা আহিব আজি, ভিডিঅ' তামাম লাগিব। তো বলক চাই থাকক। কিবা ল'বি নেকি? তো গাইজ ইমানখিনি আছিলে খাওলা চেণ্টাৰ। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো ইয়াৰ পৰা বৰ মজা আহিব ভিডিঅ' চাই। তো আপোনালোকে চাই থাকক। তো ইয়াতো এখন ঠিক তেনেকুৱাকৈ যেনেকুৱা লাইবাৰী খাওলা আছিলে, খাওলাৰ দৰে ইয়াতো এখন আছে বগা চেণ্টাৰ। যিহেতু অকণমানো সমষ্টি, চব ভাষাবিলাক ইয়াতে এটাই হয়। তো এইখনে হ'ল বগা চেণ্টাৰখন। ক'ত ৰাস্তাত আহিলোঁ, বাপা ড্ৰাইভাৰ ভাই কণ্ট্ৰল কৰিব পাৰিবি না? তো বহুত কষ্টৰ মাজেৰে পাইছোঁহি আৰু হ'ল আৰু মই নামি দিওঁ নেকি ন? যাব বিদ্যা কসম, কি ভিউ বে। ফাইনেলি পাই গ'লোঁ গাইজ, ফাইনেলি পাই গ'লোঁ। ৱাও কি বঢ়িয়া, ফাইনেলি পাই গ'লোঁ। ৱাও ৱাও, কি ৰাস্তা বে। এফালে পাহাৰ যিমানে আকৰ্ষণীয়, ৰাস্তা সিমানেই ভয়ানক। তো ভয়ানক আৰু আকৰ্ষণীয় মাজেৰে তো আমাৰ লগৰবোৰে চব ওলাই আছে এজন এজনকৈ। বাকী যি দুখন গাড়ী এতিয়ালৈকে পোৱা নাহি, এই দুখন বাৰু এতিয়ালৈকে আহি আছে। ক'ত পালেহি বাৰু এতিয়ালৈকে নাজানো। তো ফাইনেলি গাইজ মই পাই গ'লোঁ, চাওক। তো বাকী যি দুখন গাড়ী পিছফালে, আমাৰ পিছফালে আছিলে, সেই দুখন গাড়ী এতিয়ালৈকে পোৱা নাহি। এই দুখন গাড়ী আহি থাকিব বাৰু। আমি যিকেইজন পালোহি এতিয়া যাই থাকিম। বাকী আমাৰ লগৰবোৰে আগতটো গ'লেই। তো এজন ইউটিউবাৰটো সদায় লেট হৈ, সদায় লাষ্টতেই থাকে।
বা কিবা কিবি ল'বলগীয়া থাকে বা খাবলগীয়া থাকে বা কৰিবলগীয়া থাকে মানে বহুত আৰু তো ময়ো সিহঁতৰ লগতে এখোজ দুখোজকৈ আগবাঢ়ি যাওঁ তো বাৰু আগবাঢ়ি গৈ আছোঁ এতিয়ালৈকে বাৰু ইয়াত কি কি আছে এতিয়ালৈকে মই একো নাজানো বাৰু ইয়াত আজিলৈকে তেনেকুৱাকৈ আহি পোৱা নাই মই আহিছিলোঁ আগতে কিন্তু আহিছিলোঁ যদি ইমান এটা নাজানো ইয়াৰ বিষয়ে তো ইয়াৰ বিষয়ে যিখিনি ইয়াতে যিসকলে আগতে আহি আছিলে বা সদায় আহি থাকে সিহঁতক মই সুধিম ইয়াত মেইন ফেমাছ কি আছে বা কি কি কাৰণে ইয়াত মানুহে আকৰ্ষণীয় এইটো ধৰ পানীত খোজকাঢ়ি যাবি দন্দে যিটো নদী দেখা পাইছে এইটো নদী জানো খোজকাঢ়ি যাব পাৰি জানো কিন্তু সিহঁতে চবে গৈছে গতিকে সিহঁতে পাৰ হৈ লওক তাৰপিছত মই যাম বাৰু যদি সিহঁতে পাৰ হ'ব পাৰে মই অকণমান চৈতান হ'ব লাগিব তো সিহঁতে পাৰ হ'ব পাৰিলেহে যাম মই যদি নোৱাৰে তেতিয়াহ'লে মই ইয়াতে থিয় হৈ থাকিম আজিৰ পিকনিক ইয়াতেই মানিম আৰু তো চাই লওক সেইটো নদী পাৰ হ'ব পাৰিমনে নাই এতিয়ালৈকেতো মোক সন্দেহকে লাগিছে ইমান ধাৰ পানীত এবাৰ আজিলৈকেতো তেনেকুৱা পানীত মই খোজকাঢ়ি পোৱা নাই এনেকুৱা ধাৰ পানীত এনে নৰ্মেল পানীতে খাইতে মোৰ পানী নমাটোতো দূৰৰে কথা সাঁতুৰিব নাজানো তো পানী ভয় লাগে তো বলক হ'লেও এবাৰ ট্ৰাই কৰি চাওঁ আৰু তো গাইজ বহুতে ট্ৰাই কৰিলোঁ নদীখন পাৰ হ'বৰ কাৰণে আমাৰ এইখিনিতো ইমান সৌন্দৰ্য মানে কি হ'ল এইটো এটা মেইন ফ্ৰণ্ট পেজ হয় এইটো তো ইয়াতে মই ভাবিলোঁ সেইটো পাৰত যাম বুলি বাট যাব নোৱাৰিলোঁ সেইটো পাৰত তো যিটো আশা কৰি আহিছিলোঁ সেইটো আশা মোৰ ছাকচেছ নহ'ল বাৰু মই পাহাৰত আহিলোঁহে কিন্তু ছাকচেছ যিটো ভাবি ঘৰৰ পৰা মই যিটো ভাবি ওলাই আহিছিলোঁ যেনেকুৱা কৈ আছিলে তেনেকুৱাকৈ নহ'ল বাৰু ইয়াতে সকলোৱে পাই গ'লহি সকলোৱে পোৱাৰ কাৰণে ইয়াতে পাৰ্টি আৰু পাৰ্টি সৰু সুৰা পাৰ্টি আৰু ইয়াত অহাৰ তো সিহঁতে কি কি ৰেডি কৰি আছে চাওগৈ উমেন দা পাৰ্টি কেনেকুৱা ব্ৰ মজা আপোনালোকে চবেই চাওক প্লেচ ধুনীয়া আছে লগতে ছাবস্ক্ৰাইবো কৰি দিব লগতে বেল বাটন আছে এইটো মাৰি দিব নতুন নতুন ইউটিউবাৰ হয় ভাইটিক ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ আশীৰ্বাদ লগাই ৰাখিব চাওক ধুনীয়া ধুনীয়া প্লেচ চাওক তো গাইজ যদি আপোনালোকে কেতিয়াবা আহিব খোজে তো হোমেন দা ইয়াতে অহাৰ অসুবিধাখিনি অ'কে আহিব আপোনালোকে হুগ্ৰাজুলি আহি কিনে যিকোনো জেগাত ক'ব হোমেন কৰ্মী বুলি ঠিকনা ক'ব হোমেন কৰ্মীৰ নাম ল'ব তাতে নাম ল'লে যিকোনো মানুহে আপোনাক কৈ দিব লাগিলে মই আনি দিম আপোনালোকক আনি কিনে বিনা মোক কোনো ছাৰ্ভিচ মোক কোনো পইচা টকা নালাগে আহিব এনজয় কৰিব মই আছোঁ লগত বাকী আমাৰ ইয়াত আহিম এইটো আমাৰ অৰুণাচল পৰে সোণাৰুপাই অভয়াৰণ্যটো পাৰ হৈ কিনে আমাৰ এইটো ভুটীয়া ডুবা কয় ইয়াত ভুটীয়া মানুহ আছিলে এটা খুলুঙো আছিলে আমি ভৰ্তি পানী বুলি আমি যাব নোৱাৰিলোঁ সেই খুলুঙত ভুটীয়া মানুহ সোমাই মাছ ধৰিব সোমাই যাওঁতে আজিলৈকে ওলাই নাহিলে সেইটো কাৰণে জেগাটোৰ নাম ভুটীয়া ডুবা ধুনীয়া প্লেচ চাওক এইটো হাতী খায় এইটো মাটিটো হাতীয়ে খায় ইয়াতে বাইক গাড়ী চাড়ী আনিব পাৰিব গাড়ী হ'লে নোৱাৰিব ট্ৰেক্টৰ পাৰিব কিন্তু বাইক একদম ধুনীয়াকৈ আহিব পাৰিব ইয়াত অহাৰ কাৰণে বেষ্ট মানে মাহটো কোনটো মাহত আহিলে বেষ্ট হ'ব এইটো তোমাৰ জানুৱাৰী ডিচেম্বৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰক আপুনি নৱেম্বৰ ডিচেম্বৰৰ পৰা ধুনীয়া প্লেচ পাব তো গাইজ লেটছ পাৰ্টি তো গাইজ আপোনালোকেও যদি কেতিয়াবা ইয়াতে আহিব বিচাৰে তেতিয়াহ'লে জানুৱাৰী মাহ ডিচেম্বৰ মাহ বা ফেব্ৰুৱাৰী এইবিলাক মাহত আহিব এতিয়া কাৰণ দেখিছে পানী কিমান তো পানী বেছি হোৱাৰ কাৰণে সেইটো পাৰত যাব নোৱাৰিলোঁ পাহাৰৰ ভিতৰত তো যেতিয়াই পাহাৰৰ ভিতৰত যাব যদি পাৰিলোঁ হয় আমাৰ মজা লাগিলে হয় এতিয়া মই এইখিনিৰ পৰা ভিডিঅ' বনাই যাম You are in every dream and everything I lay my eyes on. What are you looking for when you look at me? You gotta know I was never young.
তো গাইজ এতিয়া গা ধোৱা হৈ গ'ল এতিয়া বাকী খোৱা ধোৱাবিলাক চাই লওঁ কি হৈছে তো খোৱা ধোৱাখিনি খাই লওঁ খাই লোৱাৰ পিছত বাকী হ'ব আৰু তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰবি ব্লগছ আছাম আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে এতিয়া বন্ধুৰ লগত পাৰ্টি কৰোঁগে বলক লেটছ গো आलू बन दिया है গাইজ পাৰ্টি ইয় হানি সিং তো খোৱা টাইমত চাব নাপায় ব্লগ তো গাইজ খোৱা দোৱা হোৱাৰ পিছত আৰু যিবিলাক নেকি প্লাষ্টিক বাচি থাকে সেইখিনি প্লাষ্টিক এনেকুৱা ধুনীয়াকৈ জুইত দিব আৰু যাতে আমি ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যত আহিছোঁ যেতিয়া তো সৌন্দৰ্য আৰু উজ্জ্বল হ'বৰ কাৰণে প্লাষ্টিকবোৰ লাষ্টত যাতে জ্বলাই থৈ যায় মইতো আগতো আহি থাকো জায়গাটো খুব সুন্দৰ ভালো লাগিলে সবেই আহক আমাৰ জায়গাটো চাই যাক কিমান ধুনীয়া আছে আমি এটা ধুনীয়া নেচাৰেলত থাকো বেছি ওয়েলকাম কৰো সবকে তাতে আহি কিনে অতি সুন্দৰ প্লেচ আমি এইটো সোণাৰবাই অভয়াৰণ্যৰ পৰা আহোঁ তাৰপিছত সোণাৰবাই অভয়াৰণ্য যেতিয়া পাৰ হৈ যাওঁ তাৰপিছত এইটো পৰে আপোনাৰ অৰুণাচল বৰ্ডাৰ পৰে অৰুণাচল বৰ্ডাৰত আহি কিনে আপুনি ইমান এনজয় কৰিব পাৰে ইমান ধুনীয়া জায়গা যদি এবাৰ আহে নহয় আপুনি 3-4 বাৰ আহিব আজি মোৰ এইটো বোলে 20-30 বাৰ হৈ গ'ল ইমান ধুনীয়া জায়গা আৰু এটা বিশেষ এটা কথা ক'ব খুজিছোঁ এই ভাইটিটো ইমান কষ্টকে আহিছে এই কষ্টটোৰ ফলটো আপোনালোকৰ হাতত আছে যাতে এই একেটা চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল বাটনটো যদি ধুনীয়াকৈ দবাই দিয়ে এইটোৱে মোৰ আপোনালোকৰ ওচৰত অনুৰোধ আৰু লগতে এনজয় কৰক আহি থকা ল'ৰা হয় নতুন ইউটিউবাৰ খুলিছে আপোনালোকে ছাপোৰ্ট দিয়ক ইমানখিনি আপোনালোকৰ ওচৰত অনুৰোধ আৰু আহক আহি কিনে আমাক লগ ধৰক আমি আপোনালোকক ছাপোৰ্ট দিম আমি আপোনালোকক ঘূৰাম প্লেচটোত আহি বহুতেই ভাল লাগিলে তো কেতিয়াবা যদি আপোনালোকে আহিব বিচাৰে আহিব তো আজি বহুতো দেৰি হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো লগ পাম এতিয়া নেক্সট ব্লগত এতিয়াৰ কাৰণে বাই বাই